নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু কেতিয়াবা ভেন্দিৰ পকৰি বনাই খাইছেনে? যদি নাই খোৱা এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। যিসকল লোকে ভেন্দি খাই বেয়া পায় তেওঁলোকেও এই পকৰিটো খাই খুব ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। এতিয়া আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে মই কেইটামান ঘৰৰে ভেন্দি ভিডিঅ'টোত দেখুওৱাৰ দৰে মাজেদি দুফাল কৰি আকৌ সেই দুফাল দীঘল দীঘলকৈ কাটি সমানে 4 ভাগ কৰি লৈছোঁ। এয়া চাওকচোন, আমাৰ ভেন্দিখিনি কটা হৈ গ'ল। আনফালে বাটি এটাত মই 2 চামুচ পিঠাগুড়ি আৰু 2 চামুচ আটা গুড়ি, আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে বেচনো ব্যৱহাৰ কৰিব পাৰে। মই বেচন ব্যৱহাৰ কৰা নাই। তাৰ ওপৰত মই আধা চামুচ জিৰা গুড়ি, আধা চামুচ জলকীয়া গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দি ভালদৰে মিহলাই লৈছোঁ। এই মিশ্ৰণখিনিৰ ওপৰত মই অকণমান হালধি গুড়ি দি ভালদৰে মিহলাই লৈছোঁ। তাৰপিছত মিশ্ৰণখিনিত পানী দি ভালদৰে মিহলাই ভিডিঅ'টোত দেখাৰ দৰে মিশ্ৰণটো বনাই লৈছোঁ। এই মিশ্ৰণটো 10 মিনিটমানৰ বাবে আপোনালোকে ঢাকি পেলাই ৰাখিব। 10 মিনিটৰ পাছত কুটি লোৱা ভেন্দিখিনি তাত দি মিশ্ৰণটোৰ লগত ভালদৰে লৰাই মিহলাই লৈছোঁ। আনফালে মই গেছৰ ওপৰত পেন এখন পাতি তাত অলপমান ৰিফাইন তেল ঢালি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ভেন্দিৰ টুকুৰাবোৰ মই তেলখিনিৰ ওপৰত লাগি নধৰাকৈ দি দিছোঁ। এই সময়ত আপোনালোকে গেছটো ল' কৰি ৰাখিব। এইদৰে ভেন্দিখিনি যেতিয়া তলৰ পৰা ৰঙচুৱা হৈ আহিব তেতিয়া আপোনালোকে এখন চামুচ বা হাতাৰে ভেন্দিখিনি ওলোটাই দিব। দেখিছেনে, আমাৰ পকোৰাটো আধা তৈয়াৰ হৈ গৈছে। যেতিয়া পকোৰাটো ভিডিঅ'টোত দেখুওৱাৰ দৰে ৰঙচুৱা হৈ আহিব তেতিয়া আপোনালোকে হেতা এখনেৰে পকোৰাখিনি কাঢ়ি দিব। এয়া চাওকচোন, আমাৰ ভেন্দিৰ পকোৰা তৈয়াৰ হৈ গ'ল। এই পকোৰাবিধ আপোনালোকে গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিব পাৰে। তাৰোপৰি আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে দাইল ভাতৰ লগতো এই পকোৰাবিধ আপোনালোকে খাব পাৰে। এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।